লাগে সেইখিনি অংক ইতিমধ্যে আমাৰ হাতত আছে মানে যোগ বিয়োগ কৰিছে ইতিমধ্যে আপোনাৰ ইতিমধ্যে হৈ গ'ল যোগ বিয়োগ হৈ গ'ল ফলাফলৰ ভিতৰত আমি আপোনালোকে গম পাব মানে জিকিলো বুলি ধৰিছে আৰু জিকিলো বুলি ধৰিছে বুলি মই ধৰিছোঁ মানে উইনিং চিম্বল ভোটটো নাই ভোটটো কোনে দিব আপোনাক 31 তাৰিখলৈকে অপেক্ষা কৰক ভোটটোতো নাই ভোটটোতো নাই আপোনাৰ সংখ্যাটোতো নাই আমাৰ ভিতৰত আছোঁ ৰাইজৰ কাৰণে 31 তাৰিখে পাব যোগাযোগ কৰিছে নেকি কংগ্ৰেছৰ ফালৰ পৰা ভোট দিবলৈ আপোনাক এইটো মই ক'ব নোৱাৰোঁ মই কালি এটাই কথা মই ক'ম দুটা চিট জিকিবৰ কাৰণে যিটো অংকৰ প্ৰয়োজন আছে মিউজিক নামৰ প্ৰয়োজন আছে সেইটো অলৰেডি হৈ গ'ল দুটা কেণ্ডিডেট জিকাৰ অংকটো হয়তো আমাৰ অংকটো কোনে কৈছে অংকটো কৰিছে কোনে আপুনি কৈছে নে CM-এ কৈছে অংকটো কোনে কৰিছে কেণ্ডিডেট হিচাপে ময়ো গম পাওঁ CM ডাঙৰীয়াও গম পায় আমাৰ UPPL-ৰ নেতৃত্বসকলে গম পায় আমাৰ BJP নেতৃত্বসকলে গম পায় মানে অংক দুইজনে কৰিছে চব গম পায় দুটা চিট যে আমি জিকিম এই কথাটো নিশ্চিত ৰাজ্যসভা নিৰ্বাচনত এপছুৰ ৰণগড়া নাৰ্জাৰী জিকিব নে UPPL-ৰ ৰণগড়া নাৰ্জাৰী ৰঙগড়া এটা সময় আফচৰ বাবুটি আছিলে UPPL-ৰ ৰাজ্যসভা এপছুৰ সময়ত থকা সেই নীতিবোৰ এতিয়া থাকিবনে নাথাকে ছাত্ৰ সংগঠনৰ নীতিটো বেলেগ ৰাজনীতিৰ নীতিটো বেলেগ মানে আপুনি ৰাজনীতিত আহোঁতে যেতিয়া পুৰণা যিবোৰ আপুনি নীতি আদৰ্শ আহিছোঁ ৰাষ্ট্ৰীয়ভাৱে সকলো জাতি জনগোষ্ঠীলৈ পেলাই আমি কাম কৰোঁ ছাত্ৰৰ যিটো নিৰ্দেশবিলাক আছিলে মানে সকলো গণতান্ত্ৰিক প্ৰমূল্যবোধক মূল্যবোধৰ ৰাজনীতিৰ মূল্যবোধৰ ৰাজনীতি মই সদায় কৰি আহিছোঁ অনাগত দিনতো মই সেইটো কৰিম BPF আপোনালোকৰ লগত বড়োলেণ্ডত অপজিশ্যনত আছে ইয়াত কিন্তু আপোনাক BPF-ও ভোট দিব গতিকে আদৰ্শগত যিবিলাক ইতিমধ্যে BPF-এ আমাৰ চিফ মিনিষ্টাৰ মহোদয়ৰ লগত কথা পাতিছে নহয় জানো তেওঁলোকৰ উদ্দেশ্যটো হ'ল ছাত্ৰ তেওঁলোকৰ উদ্দেশ্যটো হ'ল বিটিআৰ অঞ্চলৰ ছাত্ৰ সকলোৱে যদি অসমৰ ছাত্ৰৰ বিটিআৰ অঞ্চলৰ ছাত্ৰ যদি কাম কৰিবলৈ আহে তাতো ক'বলগীয়া একো নাই কিন্তু BPR-তো বেলেগ আদৰ্শটো BPR-তো অপ'জ দুটা এতিয়াতো ৰাজনীতিক দল বেলেগ বেলেগ BPF-ৰ দুৰ্নীতি ৰাজনীতিক দল বেলেগ বেলেগ থাকিব পাৰে এতিয়া BPF-এ অসম চৰকাৰক সহায় কৰিবলৈ ওলাই আহিছে কথা দিছোঁ গতিকে ভোট ক'ত যাব কথাখিনি মূল্যবিধৰ বৰ্তমান আছে বুলি ভাবেনে আপোনাৰ সন্তান GNM বা ANM নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে আগ্ৰহী নেকি দৰিদ্ৰ সীমাৰেখা তলৰ মেধাৱী ছাত্ৰীসকলৰ বাবে সুখবৰ আনিছে কোকৰাঝাৰ চেম কলেজ অফ নাৰ্ছিঙে 2 আৰু 3 বছৰীয়া নাৰ্ছিং পাঠ্যক্ৰমৰ বাবে আগবঢ়াইছে 50% ৰেহাই এই সুবিধা লাভ কৰিবলৈ শীঘ্ৰে যোগাযোগ কৰক 9854550697 আৰু 9854300175 নম্বৰত যোগাযোগৰ অন্তিম তাৰিখ 5 মাৰ্চ 2022